ৰান্ধনীশাললৈ আপোনালোকক স্বাগতম। আজি মই কাঁহী পিঠা বনাম। কাঁহী পিঠা বনাবলৈ আমাক লাগিব গুড়ি, চাউলৰ গুড়ি। প্ৰথমতে মই এই চাউল 1 টেমা ভিজাই লৈছোঁ। চাউল নহয়, চাউলৰ খুদটো হয়, একেবাৰে সৰু খুদটো, সেইটো মই পানীত ভিজাই ৰাখিছিলোঁ। আৰু এতিয়া মই এইখিনি মিক্সি জাৰ এটাত মাৰি ল'ম। ইয়াতে মই পানী ব্যৱহাৰ নকৰোঁ, ইয়াতে মই গাখীৰ দিছোঁ। অকণমান যিমানখিনি লাগে সিমানখিনি দি দিছোঁ। তাৰপিছত ইয়াতে অকণমান নিমখ দি দিম। নিমখ দি দিছোঁ। এতিয়া মই ইয়াতে চেনিটো আপুনি দিব পাৰে, নিদিব পাৰে, খাবলৈ সোৱাদ হ'ব। মই চেনি দি দিছোঁ। এতিয়া এইখিনি ঢাকনি মাৰি দিম আৰু মিক্সিত এইখিনি হৈ গৈছে, চাওক কি ধুনীয়া পাৰফেক্ট হৈ গৈছে। এতিয়া মই ইয়াতে কেৰাহী এটা বহাই দিছোঁ আৰু গেছটো অন কৰি দিছোঁ। এতিয়া এনেকুৱা এখন কাঁহী লাগিব ইয়াত। এই থালখন ইয়াতে পাৰি দিছোঁ। এনেকৈ তলত পানী দিছোঁ, ইয়াত দেখিছে নহয়, ইয়াত তলত পানী দিছোঁ। এতিয়া মই ইয়াতে থালখন এনেকৈ দি দিছোঁ। ইয়াতে এই মিশ্ৰণখিনি আপোনালোকে দেখিছে নহয়, ইয়াতে মই চেনি, নিমখ, গাখীৰ আৰু চাউল একেলগে দি মিক্সিত মাৰি দিছোঁ। এতিয়া মই কাঁহীখনত গুড়িখিনি দি দিছোঁ। কিমান ধুনীয়া হৈছে চাওক। এই পিঠাটোৰ নাম হৈছে কাঁহী পিঠা। কাঁহী পিঠা কেনেকৈ ভাপত বনাব পাৰি, এইটো মই আপোনালোকক আজি দেখুৱালোঁ। আপোনালোকে এনেকৈ বনাই খাই চাবচোন কেনেকুৱা লাগে। মই ইয়াতে ঢাকনি মাৰি দিম। ঢাকনি মাৰি দি ওপৰত এটা কেটলিটো ৰাখি দিছোঁ। এতিয়া গেছটো ল' ফ্লেমত ৰাখিছোঁ, একেবাৰে ল'। 10-15 মিনিট লাগিব। এতিয়া আমাৰ পিঠাখন হৈ গৈছে, চাওঁ আহক। এয়া দেখিছেনে কিমান ধুনীয়া, একদম কাঁহীখনৰ নিচিনা হৈ গৈছে চাওক। এতিয়া মই গেছটো অফ কৰি দিম। পিঠাখন হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এতিয়া পিঠাখন নমাই লৈছোঁ, চাওক কি ধুনীয়া গৰম আছে। আপোনালোকে বাৰু এনেকৈ গৰমে নধৰিব দেই। কিমান ধুনীয়া হৈছে, কি ধুনীয়া হৈছে চাওকচোন। ঠাণ্ডা হ'লে বাৰু মই আপোনালোকক পিঠাখন চাইডটো কাটি দেখুৱাই দিম। এতিয়া আমাৰ কাঁহী পিঠা ৰেডি। এয়া চাওক কাঁহী পিঠা, চাওক চেম টু চেম কাঁহী, চাওক এয়া কাঁহী পিঠা, চেম টু চেম কাঁহীখন নহৈছেনে? এতিয়া মই পিঠাখন পিচ কৰিম, কাটি ল'লোঁ। চাওক এখন কাঁহী পিঠাৰ কিমান পিঠা ওলাইছে, দেখিছে নহয়। দোকানৰ বৰফিটোৰ নিচিনা নহৈছেনে বাৰু? চাওকচোন বাৰু আপোনালোকে। আৰু কিমান কোমল হৈছে, চাওক কিমান কোমল, একেবাৰে বৰফিৰ নিচিনা। এই এখন কাঁহী পিঠাৰ আমাৰ ইমানকেইটা পিঠা ওলাইছে, চাওকচোন আপোনালোকে
কিমান ওলাইছে। এয়া আমাৰ এতিয়া কাঁহী পিঠা ৰেডি। আপোনালোকে বনাই খাই চাওকচোন, কমেণ্টত জনাই দিব। আৰু যদি খাই ভাল পায়, বনাই খাই পেলাই যদি ভাল পায়, খাই চাই ক'ব আৰু এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব।